যদি কেতিয়াবা আপোনাক বা আপোনাৰ আত্মীয়ক পুলিচে কিবা কাৰণত গ্ৰেপ্তাৰ কৰে বা গ্ৰেপ্তাৰ কৰিবলৈ আহে, তেনে ক্ষেত্ৰত সেই গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ কি কি অধিকাৰ আছে, কি কি অধিকাৰ থাকিব, সেই বিষয়ত আজি আমি এইটো ভিডিঅ'ত কথা পাতিম। হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেল এডভোকেট ডায়েৰীলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত কথা পাতিম গ্ৰেপ্তাৰ হোৱা ব্যক্তিৰ অধিকাৰৰ বিষয়ে। ভাৰতীয় সংবিধানত কিছুমান মৌলিক অধিকাৰৰ বিষয়ে সন্নিৱিষ্ট আছে। এই মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰাৰ কিছুমান উদ্দেশ্য আছে। ইয়াৰ মূল আৰু প্ৰধান উদ্দেশ্য হ'ল ভাৰতীয় সংবিধানে চৰকাৰক প্ৰদান কৰা ক্ষমতা বা তাৰ অপব্যৱহাৰৰ পৰা জনসাধাৰণৰ যি স্বাধীনতা আৰু অধিকাৰ, সেই স্বাধীনতা আৰু অধিকাৰসমূহ সুৰক্ষিত কৰা। আনহাতে ভাৰতীয় সংবিধানৰ 21 নম্বৰ অনুচ্ছেদত স্পষ্টভাৱে উল্লেখ আছে যে no man can be deprived of his life or personal liberty except as procedure established by law। অৰ্থাৎ কোনো ব্যক্তিৰ যি ব্যক্তি স্বাধীনতা আৰু জীৱনৰ অধিকাৰ, সেই ব্যক্তি স্বাধীনতা আৰু জীৱনৰ অধিকাৰৰ পৰা কোনো বঞ্চিত কৰিব নোৱাৰে। এতিয়া আমি আহোঁ আমাৰ আজিৰ মূল বিষয়, গ্ৰেপ্তাৰৰ ক্ষেত্ৰত জনসাধাৰণ বা নাগৰিকৰ অধিকাৰৰ বিষয়ে। প্ৰথমতে আমি কথা পাতিম গ্ৰেপ্তাৰৰ ক্ষেত্ৰত মহিলাৰ অধিকাৰৰ বিষয়ে। আপোনালোকে জানেনে, মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ হ'লে অকল মহিলা পুলিচে গ্ৰেপ্তাৰ কৰিব পাৰিব, অৰ্থাৎ কোনো পুৰুষ পুলিচে মহিলাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। দ্বিতীয়তে, কোনো মহিলাক সূৰ্য উদয় হোৱাৰ আগত আৰু সূৰ্য অস্ত যোৱাৰ পিছত কোনো মহিলা পুলিচেও গ্ৰেপ্তাৰ কৰিব নোৱাৰে। তৃতীয়তে, কিবা চিৰিয়াছ মেটাৰত যদি কোনো মহিলাক ৰাতি গ্ৰেপ্তাৰ কৰাটো জৰুৰী হৈ পৰে, তেতিয়াহ'লে সেই পুলিচ অফিচাৰজনে কোনোবা মেজিষ্ট্ৰেটৰ পৰা এটা ৰিটেন নটিচ লিখি আনিব লাগিব, আৰু সেই ৰিটেন নটিচৰ আধাৰত সেই মহিলাজনীক এজনী মহিলা পুলিচেহে ৰাতি গ্ৰেপ্তাৰ কৰিব পাৰিব। এতিয়া আমি কথা পাতিম গ্ৰেপ্তাৰৰ ক্ষেত্ৰত সাধাৰণ মানুহ বা জনসাধাৰণৰ অধিকাৰৰ বিষয়ে। ভাৰতীয় সংবিধানত 22 নম্বৰ অনুচ্ছেদত গ্ৰেপ্তাৰৰ ক্ষেত্ৰত জনসাধাৰণৰ কি কি অধিকাৰ আছে সেই বিষয়ত উল্লেখ আছে। তাৰ প্ৰথমটো অধিকাৰ হ'ল ৰাইট টু ন' এবাউট দ্য গ্ৰাউণ্ড অফ এৰেষ্ট। অৰ্থাৎ গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনে তেওঁ কি কাৰণত গ্ৰেপ্তাৰ কৰিব আহিছে, সেই পুলিচ অফিচাৰজনক তেওঁৰ গ্ৰেপ্তাৰৰ কাৰণ সম্পৰ্কে সুধিব পাৰিব বা জানিব পাৰিব। তাৰ দ্বিতীয়টো অধিকাৰ হ'ল ৰাইট টু ইনফৰ্ম এবাউট দ্য এৰেষ্ট। অৰ্থাৎ গ্ৰেপ্তাৰ হোৱাৰ পিছত পুলিচ অফিচাৰজনে যোনজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে সেই ব্যক্তিৰ কোনোবা পৰিয়াল বা আত্মীয়ক গ্ৰেপ্তাৰৰ বিষয়ে জনাব লাগিব। এতিয়া আমি কথা পাতিম তৃতীয় নম্বৰ অধিকাৰৰ বিষয়ে। তৃতীয়টো অধিকাৰ হ'ল ৰাইট টু কনচাল্ট উইথ লয়াৰ অৰ লিগেল প্ৰেক্টিশ্যনাৰ। সেই গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনে গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁৰ নিজৰ ইচ্ছা অনুযায়ী তেওঁৰ কোনোবা যদি লিগেল প্ৰেক্টিশ্যনাৰ বা কিবা পাৰ্চনেল এডভোকেট আছে, তেতিয়াহ'লে সেই এডভোকেটৰ সৈতে তেওঁ পৰামৰ্শ কৰিব পাৰিব। গ্ৰেপ্তাৰৰ ক্ষেত্ৰত চতুৰ্থ নম্বৰ অধিকাৰটো হ'ল ৰাইট টু বি প্ৰডিউচ বিফৰ এ মেজিষ্ট্ৰেট উইদিন 24 আৱাৰ্ছ। অৰ্থাৎ গ্ৰেপ্তাৰৰ পিছত কোনো ব্যক্তিকে পুলিচে 24 ঘণ্টাতকৈ অধিক কাষ্টডিত বা লকআপত ৰাখিব নোৱাৰে। ভাৰতীয় সংবিধানৰ 22 নম্বৰ অনুচ্ছেদ মতে কোনো ব্যক্তিক পুলিচে গ্ৰেপ্তাৰ কৰাৰ 24 ঘণ্টাৰ ভিতৰত সেই ব্যক্তিজনক মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰিব লাগিব, আৰু পুলিচে মেজিষ্ট্ৰেটৰ কিবা ৰিটেন অৰ্ডাৰ অবিহনে গ্ৰেপ্তাৰ হোৱা ব্যক্তিক 24 ঘণ্টাতকৈ অধিক সেই পুলিচ কাষ্টডি বা লকআপত ৰাখিব নোৱাৰে।